Hello everyone, welcome to our channel Cuisine Fusion. মই আজি মাছৰ মুৰৰ লগত বনোৱা মাটি মাহৰ খাৰৰ এটা ৰেচিপি লৈ আহিছো। আহকচোন চাও মই এই ৰেচিপিটো আজি কেনেদৰে বনালো। এই ৰেচিপিটো বনাবৰ কাৰণে মই 2 পিস মাছৰ মুৰ লৈ লৈছো। এতিয়া ইয়াতে নিমখ আৰু হালধি দি ভালকে মিক্স কৰি লও। এতিয়া এইখিনি মিক্স কৰি লোৱা হৈ গৈছে। এতিয়া কেৰাহীত অকমান মিঠা তেল দি দিছো। তেলখিনি গৰম হৈছে। এতিয়া এই মাছৰ মুৰৰ পিচকেটা ফ্ৰাই কৰি লও। এই মাছৰ মুৰৰ পিচকেটা পুৰা ফ্ৰাই কৰিব নালাগে, হাফ ফ্ৰাই কৰিলেও হ'ব। এতিয়া এইটো পিচ ফ্ৰাই কৰা হৈ গৈছে। এতিয়া আনটো পিচকো এনেদৰে ফ্ৰাই কৰি লও। এতিয়া এই পিচটো ফ্ৰাই কৰি লোৱা হৈ গৈছে। এতিয়া এইটো উলিয়াই থও। এতিয়া মাছৰ মুৰৰ দুয়োটা পিচকো ফ্ৰাই কৰি লোৱা হৈ গৈছে। এই মাটিমাহখিনি মই এক ৰাতিৰ কাৰণে তিয়াই থৈছিলো আৰু যিমান পাৰি এই মাটিমাহৰ বাকলিখিনি পেলাই দিছো। এতিয়া কেৰাহীত এইখিনি পানী দি দিছো। পানীখিনি গৰম হৈছে। এতিয়া এই মাটিমাহখিনি ইয়াতে দি দিছো। এয়া চাওক এইখিনি এতিয়া উতলাইছে। এতিয়া ইয়াতে অকমান কলৰ খাৰ দি দিছো। এতিয়া ইয়াতে নিজৰ সোৱাদ অনুসৰি নিমখ দি দিছো। এবাৰ এইখিনি ভালকে লৰাই দিও। এতিয়া ইয়াতে এইখিনি কাটি ৰখা বিলাহী দি দিছো। মাটিমাহৰ খাৰ বনালে বিলাহী দিব লাগে। বিলাহী দিলে মাটিমাহৰ খাৰখিনি খাবলৈ খুবেই ভাল হয়। এতিয়া এইখিনি খুন্দি ৰখা আদা, নহৰু আৰু কেঁচা জলকীয়া ইয়াতে দি দিছো। ভালকে এবাৰ মিক্স কৰি দিছো। এই মাটিমাহখিনি এতিয়া ভালকে গলি গৈছে। এতিয়া ইয়াতে গৰম পানী দি দিও। এয়া চাওক এইখিনি এতিয়া ভালকে উতলাইছে। এতিয়া ফ্ৰাই কৰি ৰখা মাছৰ মুৰৰ পিচকেটা ইয়াতে দি দিও। এতিয়া এবাৰ ভালকে লৰাই দিছো। এতিয়া মই এই মাছৰ মুৰৰ পিচকেটা এই হেতাখনেৰে এনেদৰে অকমান অকমান ভাঙি দিছো। ইমান বেছিকে গুড়া কৰি নিদিও। মাছৰ মুৰৰ লগত এনেদৰে মাটিমাহৰ খাৰ বনালে সৰু ল'ৰা ছোৱালীক দিব নালাগে, কাৰণ ডাঙৰ মানুহে খাওঁতেও অলপ সাৱধানেৰে খাব লাগিব। সৰু ল'ৰা ছোৱালী এনেদৰে বনোৱা খাব নোৱাৰিব। এতিয়া এইখিনি মই ইয়াতে ধনিয়া পাত দি দিছো। এবাৰ ভালকে মিক্স কৰি দিও। এইখিনি আমাৰ মাছৰ মুৰ দি বনোৱা মাটিমাহৰ খাৰ ৰেডি হৈ গ'ল। এইখিনি এতিয়া সাৰ্ভ কৰি লও। মাটিমাহৰ খাৰ হাঁহৰ মাংসৰ লগত বনালে খাই বেছি ভাল লাগে, কিন্তু কেতিয়াবা এনেদৰেও মাছৰ মুৰৰ লগত মাটিমাহৰ খাৰ বনাব পাৰি। এনেদৰে বনালেও খাবলৈ খুবেই ভাল হয়। মোৰ আজিৰ এই ৰেচিপি মাছৰ মুৰৰ লগত বনোৱা মাটিমাহৰ খাৰৰ ভিডিঅ'টো চাই যদি আপোনালোকৰ ভাল লাগিছে তেন্তে প্লিজ লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব, মোৰ এই চেনেলটো সাবস্ক্ৰাইব কৰি দিব আৰু কাষতে থকা বেল আইকনটো দবাই অল কৰি দিব। থ্যাঙ্কস ফৰ ৱাচিং।